লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? উত্তৰটো হ'ল জি.বি. মাভালাংকাৰ। ভাৰতত কিমানখন উচ্চ ন্যায়ালয় আছে? উত্তৰটো হ'ল 21খন। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল কোন আছিল? উত্তৰটো হ'ল সৰোজিনী নাইডু। প্ৰথমবাৰৰ বাবে ভাৰতীয় সংবিধান কেতিয়া সংশোধন কৰা হৈছিল? উত্তৰটো হ'ল 1951 চনত। ভাৰতীয় জাতীয় পতাকাৰ দিশ আৰু প্ৰস্থৰ অনুপাত কিমান? উত্তৰটো হ'ল 2:3। 24 নং অনুচ্ছেদত শিশু শ্ৰমৰ বাধা দিয়া ক্ষেত্ৰটো কি? উত্তৰটো হ'ল বিপদসংকুল উদ্যোগত। ভাৰতবৰ্ষক কিয় গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি কোৱা হয়? উত্তৰটো হ'ল ৰাষ্ট্ৰৰ মুৰব্বীজনক জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত কৰা হয় বাবে। ভাৰতৰ উচ্চতম ন্যায়ালয় ক'ত অৱস্থিত? উত্তৰটো হ'ল নতুন দিল্লী। ভাৰতৰ সংবিধানখন কেতিয়াৰ পৰা বলৱৎ কৰা হয়? উত্তৰটো হ'ল 26 জানুৱাৰী 1950 চনত। ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান? উত্তৰটো হ'ল 5 বছৰ। ভাৰতৰ জাতীয় পতাকাত থকা অশোক চক্ৰ কিমানডাল দণ্ড আছে? উত্তৰটো হ'ল 24ডাল। স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? উত্তৰটো হ'ল চি ৰাজাগোপালাচাৰী। ভাৰতৰ সংবিধানত বৰ্তমান কিমানটা অনুসূচী আছে? উত্তৰটো হ'ল 12টা। ভাৰতৰ হিন্দী পিছতো সৰ্বাধিক কথিত ভাষাটো কি? উত্তৰটো হ'ল তেলেগু। 1971 চনত ভাৰতৰ পাক যুদ্ধৰ অন্তত কোনখন নতুন ৰাষ্ট্ৰ গঠিত হৈছিল? উত্তৰটো হ'ল বাংলাদেশ। ভাৰতবৰ্ষৰ এজন নাগৰিকে কিমান বছৰ বয়সত ভোটাধিকাৰ লাভ কৰে? উত্তৰটো হ'ল 18 বছৰ। ভাৰতীয় সংবিধান পিতৃস্বৰূপ কাক আখ্যা দিয়া হয়? উত্তৰটো হ'ল ড. বি.আৰ. আম্বেদকাৰ। ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰাৰ্থীৰ নিম্নতম বয়স কিমান হ'ব লাগে? উত্তৰটো হ'ল 35 বছৰ। এতিয়ালৈকে মুঠ কেইটা আঞ্চলিক ভাষা ভাৰতীয় সংবিধানে স্বীকৃতি প্ৰদান কৰিছে? উত্তৰটো হ'ল 22টা ভাষা। কোনখন বিধেয়ক কেৱল লোকসভাহে উত্থাপন কৰিব পাৰি? উত্তৰটো হ'ল বিত্তীয় বিধেয়ক।